Good morning everyone. ৰাতিপুৱা সময় যেহেতু অলপ ৱৰ্কআউট কৰিলোঁ তাৰপিছত এতিয়া নিজৰ ব্ৰেকফাষ্ট কৰিলোঁ ব্ৰেকফাষ্ট কৰি পিনে সেইখিনি নেদেখালোঁ আৰু নেক্সট টাইম কেতিয়াবা আপোনালোকক দেখাম আৰু মোৰ নতুন চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এটা ব্লগ যেতিয়া সময় পাব পাৰিলে দি থাকিম আপোনালোকক চাই থাকিব আৰু আজি মোৰ কাৰণে ইমান ভাল খবৰ নহয় আজি মই দুটামান অৰ্ডাৰ দিছিলোঁ হ'ল আজি এসপ্তাহমান হ'ল দুটামান বস্তু আৰু কি অৰ্ডাৰ দিছিলোঁ সেইখিনি আপোনালোকক মই দেখাম আৰু ভাল লাগিলে আপোনালোকক মই কি কৰিম ডেছক্ৰিপশ্যনত মই লিংকখিনি দি দিম ইয়াৰে লিংকখিনিৰ মতে আপোনালোকে আনিব পাৰিব আৰু খুব সস্তাত বস্তু আনিব পাৰে আপোনালোকে নিশ্চয় গম পাইছেই চাগে ক'ৰ পৰা মই অৰ্ডাৰ কৰিছোঁ এইখিনি বস্তু আচলতে এইখিনি সময়ত ইমান প্ৰয়োজন নাথাকে বস্তু কিন্তু কিছুমান সৰু বস্তু প্ৰয়োজন থাকে যিখিনি আমি যিহেতু বাহিৰলৈ এতিয়া কৰোণাৰ কাৰণে ওলাই যাব নোৱাৰোঁ চ' সেইটো কাৰণে ঘৰত থাকিয়ে আমি পাৰ্চেছখিনি অৰ্ডাৰ কৰি পেলাই লওঁ তো ফ্লিপকাৰ্টত আমি অৰ্ডাৰ কৰোঁ আৰু মোৰ জুৱেলাৰী দুটামান এনেকৈ ল'ব লগা আছিলে সেইখিনি মোৰ ভণ্টি এজনীয়ে পঠাই দিছে শিৱসাগৰৰ পৰা আৰু সেই জুৱেলাৰীখিনি আপোনালোকক মই দেখাম যদি ভাল লাগে আপোনালোকে কমেণ্টত মোক জনাব এতিয়া মই দেখাইছোঁ আজি মই ফ্লিপকাৰ্টত কি অৰ্ডাৰ কৰিলোঁ কভাৰটোৰ অৱস্থাটো চাওকচোন বেচেৰা কভাৰটো কি কৰিলা তুমি এইবোৰ কিয় ভাল এইটো কি কৰিলা ধুনুৱে কি চাইছে ধুনুৱে কি চাইছে ধুনুৱে অঁ নাভাৰটো এইটো অৱস্থা কৰিলা ন এইটো অৱস্থা কৰিলা হৈছে এটা ৱাল হেংগিং হয় এইটোত মোবাইল থ'ব পাৰোঁ এতিয়া বস্তুবিলাক টুকুৰাকৈ দি দিছে তেওঁলোকে যিহেতু ইমানখিনি বস্তু অৰ্ডাৰ যায় ডেলিভাৰী যায় যিহেতু ইমানবোৰ লগোৱা সম্ভৱ নহয় চ' এনেকৈ পিচ কৰি দিছে আমি এতিয়া চাই এইখিনি গোটেইখিনি লগাব লাগিব আৰু লগাই পেলাই তেতিয়া কেনেকুৱা হয় আপোনালোকক দেখাম বস্তুটো মানে ফাইনেলি কেনেকুৱা হয় এইটো বস্তুটো আপোনালোকক দেখাবলৈ মই বস্তুটো নাপালোঁ এইটো ফ্লিপকাৰ্টৰ আছিলে তাৰপিছত এইটো ইয়াতে জুৱেলাৰীটো আহিছিলে ইয়াতে মই জুৱেলাৰীটো অলৰেডি চেনিটাইজ কৰিলোঁ আৰু অলৰেডি ফালি পেলালোঁ এইটো ইয়াতে আহিছে জুৱেলাৰীকেইটা এনেকৈ আহিছে আৰু মই জুৱেলাৰীকেইটা অকণমান এনেকৈ দেখাই দিছোঁ মই দেখাইছোঁ আপোনালোকক ভিডিঅ'খিনি এয়া ষ্টনৰ জুৱেলাৰী খুব সস্তাতে পোৱা গৈছে লগালে কেনেকুৱা ফাইনেলি হয় আৰু এইটো দাম হৈছে খুব সস্তা এইটো দাম হৈছে মাত্ৰ 500 টকা আৰু পোৱা নাযায় আৰু আপোনালোকক মই ডেছক্ৰিপশ্যনত দি দিম লিংকটো আপোনালোকে আনিব পাৰিব দেই আৰু বাদিষ্টন দি দিয়া পাপা দি দিয়া দুটা পাৰ্ট হৈ গ'ল আৰু ওপৰৰ পাৰ্টটো মোবাইলৰ কাৰণে কি মৰম লগা ন কিউট হয় একদম কম দামত যে পাই আচৰিত লাগে এতিয়া যদি হোম টাউন যাওঁ ন হোম টাউনত কিন্তু এইটো বস্তু চাগে 2500 বা 2000 টকা ক'বই আৰু আমাৰ পোৱালিও লাগি গৈছে আৰু দেই কাম কৰিব বৰ কষ্ট দেই লগাবলৈ এইটো লগাবলৈ হ'লে কি লাগিব দিমাগ লাগিব আমাৰ ছাৰে পটাপট লগাই দিয়ে পিছে মই লগাইছিলোঁ উল্টা পুল্টা হৈ থাকিলে গোটেইখন মোক কৈছে ব্ৰেইনটো কিমান ছাৰ্ফ চাবলৈ হ'লে এইটো লগালেই হ'ল আৰু গম পোৱা নাযায় যে ক'ত কি লগাব লাগে একো দিয়াও নাযায় আমি ছবিখন চাই লগাব লাগে এখন এঙাৰ যে হাতখন কি হ'ল জুইত পুৰি আনিছিলোঁ কাপোৰে মোহাৰিব লাগিব তুমি ৰাতিপুৱা আৰু ৰাতি শুই থাকোঁতে এইটো কেলৈ পিন্ধি থাকা বাৰু কোৱাচোন কাৰণটো কি কাৰণটো কি কোৱাচোন মোক কোৱা না কাৰণটো হেল্থ কনচিয়াছ মানুহে দেখাই দিয়া নাই ইমান মৰম লগা ঘড়ী দেখাই দিয়া নাই এই কলা হাতত কলা ঘড়ী চুব নোৱাৰি চুব নালাগে তুমি এনেকৈ কৰি দেখাই দিলে হ'ল চাই ইমান নাই স্কিন টাচ চাওঁ দেখাই দিওঁ ইয়াতে কি পোৱা যায় কোৱাচোন ইয়াত মানে ফাংচনবিলাক কি থাকে ইয়াতে তোমাৰ হেল্থৰ হেৰিটো পোৱা যায় হাৰ্ট ৰেটটো চাব পাৰি তাৰপিছতে
দিনটোত কিমান কেলৰি দিনটোত বাৰ্ণ হ'ল তাৰপিছতে তোমাৰ ৱেডাৰ ৰিপৰ্টটো আহিব অ'কে কিমান ষ্টেপ খোজকাঢ়িলোঁ কিমান কেলৰি বাৰ্ণ হ'ল বাকী টাইম ডেট সেইখিনি গোটেইখিনি থাকিব আৰু এলাৰ্ম থাকিব তাৰপিছত সৰুকৈ এটা লাইটো আছে ৰাতি ইমাৰ্জেঞ্চি তলা চাবি খুলিবলৈ আচ্ছা তাৰপিছতে স্পৰ্টছ মুডখিনিৰ কাৰণে ভাল আৰু বৰষুণত তিতিলেও বা চুইমিং কৰিলেও প্ৰব্লেম নাই আচ্ছা এইটো ঘড়ীটো কিনিছে আজি বেছি দিন হোৱা নাই 2 দিনমানৰ আগতে লৈছে আৰু দামটো যে শুনিলে মই নিজে ভয় খাওঁ মই নোৱাৰোঁ দেই এইখিনি সময়ত যিহেতু মই ইমান মানে দাম দি বস্তু ল'ব নোৱাৰোঁ 1000 টকা 4000 লৈছে এইটো ঘড়ী চ' বিৰাটেই ধুনীয়া ঘড়ীটো আৰু পালেহি গা চা ধুলোঁ গা চা ধুই বহুত কাম কৰিলোঁ আচলতে আজি গোটেইখিনি আপোনালোকক মই দেখাব নোৱাৰিলোঁ কাৰণ মই যিমান পাৰোঁ চাফা চাফৰি যিমান কাম আছে চাফা কাম চব কৰি ল'লোঁ গোটেই কামখিনি এতিয়া কৰি গা চা ধুলোঁ গা চা ধুই মই ভাতো বনাই ল'লোঁ ভাত বনাই এতিয়া আমাৰ ধুলেও গা চা ধুলে গা ধুলা নে গা ধুলা এতিয়া মামাম খাব লাগিব ন মামাম খাব লাগিব মায়ে আজি কি বনালে দেখাম ন মামাম বনাইছে মামাই আজি কি বনালোঁ আপোনালোকক ৰেচিপিবিলাক আচলতে মই গোটেইখিনি ইমান সম্ভৱ নহয় চব যিমানখিনি বনাই দিওঁ আচলতে পটাপট বনাওঁ তো কেতিয়াবা স্পেচিয়েলি মই ৰেচিপি আপোনালোকৰ কাৰণেই শ্বেয়াৰ কৰিম ভাল ভাল ৰেচিপিবিলাক দিম আৰু কি বনালোঁ চাওকচোন আহক ইয়াতে বনাইছোঁ অলপ দালি বনাইছোঁ দালি বিলাহী দি পেলাই বনাইছোঁ দালি ইয়াতে মাছ দি পেলাই নৰসিংহ আৰু মাছৰ জোল বনাইছোঁ আচলতে মাছৰ জোল এইটো কাৰণে বনাওঁ নৰসিংহ দি নৰসিংহ পাত পেটৰ কাৰণে খুবেই ভাল চ' ইয়াতে বনালোঁ আৰু এয়া মাছ মানুহজনে ভাল পায় খাই শুকান মাছ তো তেওঁৰ কাৰণে স্পেচিয়েলি মই শুকান মাছৰ চাটনি অলপ বনাইছোঁ আৰু মাছ ফ্ৰাই কৰিছোঁ এটা মই নাখাওঁ যিহেতু মাছৰ মই তৰকাৰীত দিছোঁ মাছ সেইটো কাৰণে তেওঁৰ কাৰণে এটা এপিচি বনাইছোঁ আৰু এইটো বনাইছোঁ তিতা কেৰেলা আছিলে দুটামান অকণমান কোমলীয়া নিচিনা হৈ গৈছিলে তিতা কেৰেলাটো তো তিতা ফ্ৰাই কৰিম বুলি ভাবিছোঁ কিন্তু ফ্ৰাই নকৰিলোঁ ফ্ৰাই কৰিলে আকৌ তেলখিনিহে আমাৰ পেটলৈ যাব চ' তেল কম যিমান পাৰোঁ তেলটো কমকৈ খাওঁ সেইটোৰ কাৰণে এয়া তিতা কেৰেলা পিটিকা বনালোঁ আৰু এয়া বনাইছিলোঁ ভাতকেৰেলা আছিলে আমাৰ ঘৰৰে ভাতকেৰেলা এইখিনি ঘৰৰ তো এয়া আৰু ঘৰৰ বস্তুৱে এয়া চব্জি এটা হৈ গ'ল আজি তো খানা সেয়াই আৰু তুমি কি ক'বা এতিয়া কোৱা কি ক'বা তুমি এতিয়া মান খাম কোৱা মান খাম হাত দিয়া এনেকৈ হেল্ল' ভালনে ধুনু বাই বাই ক'ব বাই বাই ক'লাই তুমি বস্তু হেংগিং কৰিলোঁ ৱাল হেংগিংটো লগালোঁ ইয়াতে মোবাইল থ'ব পাৰি মোবাইল চাৰ্জাৰ আৰু ইয়াতে বস্তু থ'ব পাৰি চেনিটাইজাৰ পাৰ্চ ৰাখিব পাৰি তাতে বহুত সুবিধা লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে ভাল পাব খুব কম টকাতে মানে এটা ভাল বস্তু পোৱা যায় যে ফ্লিপকাৰ্টত এমাজন ফ্লিপকাৰ্টতে আমি বেছিকেলি বস্তু আনো তো এতিয়া বাই বাই কৈ দিয়া তুমি বিলতেতো গাই দিয়াচোন ল'ব মোৰ আচলতে দুটা চেনেল এইটো মৌচি আখল বুলি এইটো মই খোৱাৰ পৰা যিখিনি মই খাই ভাল পাওঁ বনাই ভাল পাওঁ ফুৰি ভাল পাওঁ চব শ্বেয়াৰ কৰিম এইটো চেনেলত আপোনালোকে চাব এইটো চেনেল আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থ'ব ন আৰু মোৰ এটা মৌচি বৰা বুলি ইউটিউব চেনেল আছে সেইটো মোৰ দিন হ'ল খোলা সেইটোত মই অকল গানখিনিহে শ্বেয়াৰ কৰিম চ' সেইটো ছাবস্ক্ৰাইব কৰিব আপোনালোকে আৰু মোৰ গীতবিলাক যেনেকৈ সুধিছে মৰম দিছে আশীৰ্বাদ দিব তেনেকৈ আগলৈকে মই যাতে গান গাই থাকিব পাৰোঁ ভাল আৰু এইটোত অকল মই ব্লগ কৰি থাকিম মই কি কৰি থাকোঁ লুনুৰ লগত খেলি থাকিম ন বিলতে হালিছে ধুনীয়া পুদুমি ফুলনিত ফুলিছে ফুল সেই ফুলে আমাৰ ভিডিঅ'টো চাব লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰিব দেই বাই বাই অ'কে বাই বাই আজিলৈ আহিছোঁ সকলোকে থেংক ইউ ছ' মাছ লাভ ইউ অল বাই